হয়, চিৰাং জিলা গঠন হোৱা আজি 2004 চনৰ অক্টোবৰ মাহৰ পৰা যদি আমি লওঁ তেতিয়া আজি 20 বছৰ পূৰ্ণ কৰিলে। সেই 20 বছৰীয়া চিৰাং জিলাখন আজি গঠনৰ সময়ৰ পৰা আজি যদি আমি চাওঁ নিশ্চয়কৈ পৰিৱৰ্তন বহুত হৈছে। কাৰণ জিলাখন গঠন হোৱা সময়ত এই যে আমাৰ সদৰ স্থান কাজলগাঁও, এই কাজলগাঁৱত তেনেকুৱা কোনো এটা ষ্ট্ৰাকচাৰে নাছিলে। প্ৰথম অৱস্থাত নিখিল বৰা ছাত্ৰ সন্থাৰ চিৰাং জিলা অফিচ তাত আৰম্ভ হৈছিল। ডিচি অফিচখন, SP অফিচখন চিৰাং জিলাত মানে অৱস্থিত এখন লাইব্ৰেৰী বিল্ডিং, সৰুখেনা লাইব্ৰেৰী বিল্ডিং তাত মানে অনুষ্ঠিত হৈছিলে। তাত প্ৰায় 2-2.5 বছৰ থাকি বৰ্তমান যিটো ভেনু ডিচি অফিচ তালৈ স্থানান্তৰ কৰা হ'ল। আৰু দেখা গৈছে যে এটা সময়ত আমাৰ একোৱেই নাছিলে, কিন্তু আজিৰ তাৰিখত এষ্টাব্লাইজ এটা ডিচি অফিচ আছে, SP অফিচ আছে। কিন্তু ৰেগুলাৰ কিছুমান জিলাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ চিৰাং জিলা বহুখিনি এষ্টাব্লিছমেণ্ট অফিচকে আদি কৰি বহুখিনি লাগে। যেনেকৈ ট্ৰেজাৰী, আজিৰ তাৰিখত আমাৰ সদৰ স্থান এই কাজলগাঁৱত ট্ৰেজাৰী অফিচ এতিয়ালৈকে হোৱা নাই। কিন্তু মোৰ ফালৰ পৰা মই দুবাৰ এছেম্বলি কুৱেশ্যন কৰিছোঁ আৰু ফাইনেন্স মিনিষ্টাৰৰ ফালৰ পৰা ডিচি অফিচৰ মাটিৰ কাৰণে কি মানে সুবিধা অসুবিধাটো আছে তাৰ কাৰণে ৰিপৰ্ট এটা বিচাৰিছিলোঁ। ডিচিৰ ফালৰ পৰা সেইখিনি ছাবমিট কৰা হ'ল। নিশ্চয়কৈ ট্ৰেজাৰী অফিচটো খুব কম সময়ৰ ভিতৰত এটা এষ্টাব্লিছমেণ্ট হ'ব বুলি আশা কৰোঁ। কিন্তু চিৰাং জিলা যিহেতু আমাৰ নেচাৰেলি কিছুমান নদ নদীবোৰ আছে, বহুখিনি সমস্যা, গৰাখহনীয়াৰ সমস্যা, মাটি বাৰী বহুতৰ গ'ল, স্কুলবিলাক মানে খহনীয়াত যা গ'ল, তেনেকুৱা সমস্যাবোৰ আছে। সেইটো কৰিব লগা আছে নিশ্চয়কৈ। আৰু বিশেষকৈ এতিয়া BTR গঠন হোৱাৰ পিছত চিৰাং জিলাখন এটা সময়ৰ উত্তপ্ত এটা জিলা হিচাপে আছিলে, য'ত নেকি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে এটা অঘটন এটা হৈছিল। মানে আজিৰ তাৰিখৰ এটা শান্ত এটা জিলা হয়। আৰু সেইকাৰণে দেখা গৈছে যে এই 2023 চনৰ আমাৰ মেট্ৰিকৰ যিটো ৰিজাল্ট ষ্টেণ্ডাৰ্ড মানে ফালৰ পৰা আমি যদি চাওঁ নিশ্চয়কৈ ভাল হৈছে বুলি আমি ক'ব লাগিব। আৰু সেইখিনি আগলৈ লৈ যাবৰ কাৰণে প্ৰত্যেকজন চিৰাংবাসী ব্যক্তিৰ, আমাৰ অফিচাৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দল সংগঠনৰ আমাৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ নিশ্চয়কৈ তেওঁলোকৰ অশেষ এটা চেষ্টা বা অৰিহণা, তেওঁলোকৰ এটা এপ্ৰ'চ এটা নিশ্চয় লাগিব। আশা ৰাখিছোঁ আহি থকা সময়ত চিৰাং জিলা ৰেগুলাৰ এটা জিলাৰ নিচিনাকৈ নিশ্চয়কৈ এটা উন্নতিৰ জখলাত মানে আগুৱাই যাবলৈ সক্ষম হ'ব।